দিন ভিডিও দিয়া নাই সুখী নহয় মোৰ ভিডিঅ'বিলাক বহুত মানে হাই এফৰ্ডেবল কণ্টেণ্ট হয়। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। বহুত দিন ভিডিঅ' দিয়া নাই। ভিডিঅ' নিদিয়াৰ মানে মোৰ মেইন ৰিজনটো ভিডিঅ' দিয়াৰ মেইন ৰিজনটো হ'ল কি মই নিজে সুখী নহয় মোৰ ভিডিঅ'বিলাকক লৈ। কাৰণ মই যিবিলাক ভিডিঅ' আপোনালোকক দিব বিচাৰি আছোঁ বা মই যিবিলাক কণ্টেণ্ট বনাব বিচাৰি আছোঁ, যিবিলাক টপিকৰ ওপৰত মই ভিডিঅ' বনাব বিচাৰিছোঁ, সেইবিলাক মানে বহুত হাই এফৰ্ডেবল, মানে বহুত ৰিস্ক আৰু লগতে বহুত মানে হাই এফৰ্ডেবল কণ্টেণ্ট হয়। তো এই ভিডিঅ'বিলাক মানে মই এনেকুৱা টাইপৰ কণ্টেণ্ট বনাব লাগে, তেতিয়াহ'লে মোক আপোনালোকৰ বহুতখিনি সহায় আৰু বহুতখিনি সহায় লাগিব, বহুতখিনি ছাপোৰ্ট লাগিব। তো তাৰ কাৰণে মই আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট ভিডিঅ' এটা বনাইছোঁ। এইটো মোৰ ফালৰ পৰা আপোনালোকৰ এটা ৰিকুৱেষ্ট। মই আচলতে ডেইলি ভ্লগাৰ বা মই নৰ্মেল যিবিলাক সেনেকুৱা টাইপৰ ভিডিঅ' নহয়, আপোনালোকে বুজি পাইছে চাগে। মই সেইবিলাক টাইপৰ ভিডিঅ' বনাব বিচৰা নাই, কিন্তু নাই যদিও মই ইউটিউবত এটা অলৰেডি ভ্লগ আছে আৰু মোৰ কেইটামানৰ শ্বৰ্টছ আপলোড কৰি দিছোঁ, মানে নৰ্মেল ভিডিঅ' মই যিবিলাক কৰি আছোঁ ডেইলি, মই সেইবিলাকে আপলোড কৰা আছে। কিন্তু এতিয়া মই ভাবিছোঁ, যিহেতু মই বহুতকেইটা শ্বৰ্টছ মই দিলোঁ, তো ভাবিছোঁ মোৰ যিটো এইম আছে, মোৰ ভিডিঅ' দিয়াৰ যিটো এইম আছে, তাৰ কাৰণে মই আগবাঢ়োঁ। তো সেইকাৰণে মই ভিডিঅ'বিলাক দিয়াটো বন্ধ কৰি দিলোঁ। এতিয়া মই আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট, মই যিখিনি কথা কৰিব গৈছোঁ সেইখিনি আপোনালোকক জনাই আছোঁ। তো ফাৰ্ষ্ট সেইখিনি টপিকৰ মই কি কৰিম বা মোৰ মেইন এইমটো কি ইউটিউবৰ, মই তাৰ ওপৰত আপোনালোকৰ লগত অকণমান কথাখিনি পাতোঁ। প্ৰথম কথাটো হ'ল মই এনেকুৱা টাইপৰ কণ্টেণ্ট বনাব বিচাৰি আছোঁ যে যদি মই ক'ৰবাত ছাপ'জ মই ক'ৰবাত ফুৰিব গ'লোঁ, মানুহে বাইক লৈ যায়, এনেকুৱা এটা জেগা য'ত মানে নৰ্মেলি মানুহে বাইক লৈ যায়। ছাপ'জ মই ক'ব গ'লোঁ লাডাখলৈ মানুহে বাইক লৈ যায়, কিন্তু লাডাখলৈ পাব্লিক ট্ৰেন্সপৰ্ট, বাছ, ট্ৰেইন এইবিলাকেৰে আজিলৈ বহুত কম মানুহ গৈছে। তো মোৰ সেনেকুৱা টাইপৰ কণ্টেণ্ট, মই যদি ছাপ'জ লাডাখ গৈছোঁ, তো মই ট্ৰেইনেৰে যাম, তাৰপিছত মই বাছেৰে যাম লাডাখলৈ, তাৰপিছত মই তাতে লোকেল ট্ৰেন্সপৰ্টত ফুৰিম, যিটো চবেই এফৰ্ড কৰিব পাৰে। এনেকুৱা টাইপত চাব যোৱা বা ফুৰিব যোৱাটো চবেই এফৰ্ড কৰিব পাৰে। তো মই এনেকুৱা টাইপৰ ভিডিঅ' বনাম। তো মোৰ ফাৰ্ষ্ট এইম আছিলে, মোৰ যিটো ভিডিঅ' বনোৱাৰ ফাৰ্ষ্ট যিটো এইম আছিলে, সেই এইমটো হ'ল মই ফাৰ্ষ্ট যাম বুলি ভাবিছিলোঁ লাডাখৰ জাংস্কাৰ ভেলী। তাৰ আগতে আপোনালোকক এটা কথা কওঁ, মই যিহেতু আপোনালোকৰ জাংস্কাৰ ভেলী লাডাখৰ অফ ছিজন, যিটো টাইমত ঠাণ্ডা বহুত হয়, ডিচেম্বৰ জানুৱাৰী এইবিলাক মাহত লাডাখ বন্ধ হৈ থাকে, টুৰিষ্ট নাযায়, বহুত কম টুৰিষ্ট যায়, বন্ধ নাথাকে, তাতো লোকেল মানুহবিলাক থাকে, কিন্তু তাতে বন্ধ হৈ থাকে কাৰণ তাতে বহুত ঠাণ্ডা। তো সেইটো টাইমত জাংস্কাৰ ভেলী জাংস্কাৰ ৰিভাৰত চাদৰ ট্ৰেক কৰে, যিটো ৱৰ্ল্ডৰ মষ্ট ডেঞ্জাৰাছ ট্ৰেক বুলি কয়। চাদৰ ট্ৰেক বুলি ক'লে কি হয়, বৰ্তমানতো এতিয়া গৰমৰ দিনত জাংস্কাৰ ৰিভাৰটো পানী আছে, যেতিয়া ঠাণ্ডা দিন পৰে সেইটো পূৰা বৰফেৰে ঢাক খাই যায়, আৰু তাত বহুত মানুহ যায় ট্ৰেকিং কৰিবৰ কাৰণে। তো মই সেই কামটোৰ কাৰণে যাম বুলি ভাবিছোঁ, কিন্তু কোনো বাইক চাইক লৈ নহয় দিয়ক। মই যাম ট্ৰেইনত, তাৰপিছত বাছত, তাৰপিছত লে পাম, তাৰপৰা মই কিবাকৈ যোগাৰ জাতি কৰি মই যাম জাংস্কাৰ ভেলীলৈ, তাৰপিছত মই চাদৰ ট্ৰেক কৰিম। মোৰ সেনেকুৱা টাইপৰ ভিডিঅ'। ছাপ'জ এতিয়া আৰু এটা মোৰ সেনেকুৱা টাইপৰ এইম এটা আছে, ইণ্ডিয়াছ লংগেষ্ট ট্ৰেইন জাৰ্ণি, য'ত ডিব্ৰুগড়ৰ নাহৰলগুন ষ্টেচনৰ পৰা কন্যাকুমাৰীলৈকে, ছেকেণ্ড লংগেষ্ট কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, মই এনেকুৱা টাইপৰ ভিডিঅ'। ছেভেন ছিষ্টাৰ ট্ৰেভেলিং, ছেভেন ছিষ্টাৰ আমাৰ যিখন 7 ভনীৰ ৰাজ্য বুলি কোৱা হয়, সেই ৰাজ্যকেইখন ঘূৰা বাই পাব্লিক ট্ৰেন্সপৰ্ট। ছাপ'জ মই বাছেৰে এনেকুৱা নৰ্মেল যিবিলাক পাব্লিক ট্ৰেন্সপৰ্ট, যিবিলাক নৰ্মেল মানুহে ইউজ কৰে, কোনো মটো ভ্লগাৰ বা এনেকুৱা টাইপত মটো ভ্লগিং কৰি বা কিবা সেনেকুৱা নহয়, জাষ্ট ট্ৰেভেল ভ্লগ, মই জাষ্ট গাড়ীৰে যাম, সেনেকুৱা টাইপৰ ভিডিঅ'। আপোনালোকে বুজি পাইছে, যিহেতু আহি আছে আগন্তুক ভিডিঅ'বিলাক, যেতিয়া আপোনালোকে মোক ছাপোৰ্ট কৰিব, মই আপোনালোকৰ সহায় পাম, তেতিয়া মই এনেকুৱা টাইপৰ ভিডিঅ' দিব পাৰিম। এতিয়া দিয়াটো মোৰ কাৰণে সম্ভৱ কথাই নহয়, একেবাৰে অসম্ভৱ কথা, কাৰণ এইবিলাক কণ্টেণ্ট বনাবৰ কাৰণে বহুত হাই এফৰ্ট লাগিব। খোলাকৈ ক'ব গ'লে কথাখিনি, বহুতখিনি টকা লাগিব, বহুতখিনি টকাৰ প্ৰয়োজন হ'ব এইবিলাক ভিডিঅ'ৰ কাৰণে। ছাপ'জ মই ইমানখিনি ইমপ্ৰুভ নাই, মোৰ ডিভাইচৰ ইমপ্ৰুভ নাই, মোৰ ফোন সেই নৰ্মেল মই এণ্ড্ৰইড ফোন ইউজ কৰি আছোঁ, না মোৰ তাত GoPro আছে বা না ভাল ভিডিঅ' শ্বুটিঙৰ কাৰণে আইফোন আছে, না ড্ৰোন আছে। তো বাৰু এইবিলাক পিছৰ কথা, এইবিলাক পিছত আহি থাকিব। কিন্তু মেইন কথা হ'ল, এতিয়া আপোনালোকে মোক
কি ক'ম আপোনালোকক এইটো ৰিকুৱেষ্ট কৰি কৈছোঁ, যিসকলে মোৰ ভিডিঅ' চাই আছে বা যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাব আহিছে, আপোনালোকে মোক বেলেগ একো সহায় কৰিব নালাগে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে বেছি মানুহে চাব পাৰে। তাৰপিছত মই মোৰ কণ্টেণ্টবিলাক আৰম্ভ কৰিম। বহুত দীঘলীয়াও নকৰোঁ ভিডিঅ'টো। তো আপোনালোকৰ কাৰণে এইখিনিয়ে কথা আছিলে, আৰু এইকাৰণে বহুত দিন ভিডিঅ' অহা নাছিলে। তো ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। জয় অসম। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।